আজি হৈছে মোৰ দেউতাৰ শ্ৰাদ্ধৰ দিন। 18 বছৰৰ পাছত। কিয়নো 18 বছৰৰ পাছত শ্ৰাদ্ধৰ দিন আয়োজন কৰা হৈছে, ভিডিঅ'টো শেষলৈ জনাই আছোঁ। মোৰ দেউতাই তেওঁৰ মৃত্যুৰ দিন আৰু মৃত্যুৰ পথ নিজে বাছি লৈছিল। সেয়েহে আদ্য শ্ৰাদ্ধৰ লগে লগে পতা নহ'ল। আজি 18 বছৰৰ পাছত আয়োজন কৰা হৈছে। এয়া আমাৰ গাঁৱৰ ৰাইজে লগ লাগি এফাকি হৰিনাম গাইছে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আৰু গৃহস্থৰ কুশলাৰ্থে। দুৰ্ভাগ্যৰ কথা এইটোৱে যে তেওঁৰ চিন হিচাপে আমাৰ হাতত ফটো নাইবা ভিডিঅ' এনেধৰণৰ একো নাথাকিল। কিয়নো সেই সময়ত স্মাৰ্টফোন বা কেমেৰাৰ বৰ বেছি এটা ব্যৱহাৰ নাছিল। তেওঁ বন্ধুবৰ্গৰ হাততো খবৰ কৰিছিলোঁ, কিন্তু নাপালোঁ। যিহেতুকে মই নিজে ভিডিঅ' কৰিব পৰা নাই, ছোৱালীক ভিডিঅ' কৰিব দিছিলোঁ। তাই কৰা ভিডিঅ'কে মই এডিটিং কৰি দিছোঁ। ইয়াত যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছে ক্ষমা কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।